কলেজৰ তিনিআলিত ৰৈ থাকোঁ তুমি অহালৈ বুলি বাট চাই কিন্তু তাই যে কিয় অহা নাই নে তাই যে নাহে বহুত দূৰৰ পৰাই চিনি পাওঁ পাতলকৈ চকুত কাজল বোলাই মুখত এটা মিচিকিয়া হাঁহি লৈ মোৰ ফালে আহি থকা মোৰ সেই আস্থাজনী দূৰৈৰ পৰা যেন ভাহি আহে ৰিণিকি ৰিণিকি বাহিৰ সুৰ বৰ ধুনীয়া চলি মাল বে ঐ নকজৰে নহয় কাল তাত দেখো ইমান খং কিয় মানে তোৰ কথাটো কচোন কৈছো লাল ঐ লাল মালাল চাপাই আহিছিলি যে ইডাল বে চালিয়া মইনা নতুন নেকি কলেজ কি মাল নতুন এইডালকতো ময়ে মিলাম কোন আছিলে কেইটা আমাৰ চিনিয়ৰে কলেজত আগতে দেখিছো কোন পালৰ চিনিয়ৰ বল দেখুৱাই দে বলচোন ঐ এইবোৰ বাদ দেচোন বলচোন বল ক্লাছ আৰম্ভ হ'ব বল বল ঐ মই যে সিদিনা ঘটনাটো কৈছিলো ইহঁত চিকাই আচ্ছা ইহঁত কি যায় ন কালি তোমালোকে এই লগত কিয় অভদ্ৰামি কৰিছিলা এইটো অভদ্ৰামি বুলি নকয় এইটো ধেমালি আমাৰ ইয়াত কেনেকুৱা কি হৈছে বাবাহঁত কি হৈছে কলেজ চলেজ অহা ধান্দা নাই ন কেছটো কি হ'ল অলপ লাফৰা দাদাহঁতে মানে কিয় সিদিনাখনচোন তুমিও আছিলা সিদিনাখনৰ কেছটো সেইবিলাক ধৰি নাথাকিবা বুজিছা ইহঁত তেনেকুৱাই ঠিক আছে যোৱা এতিয়া যোৱা আৰু যোৱা কলেজো চেছ হ'ল নহয় যোৱা তোমাৰ নামটো কৈ যাবা নেকি মোৰ নাম আস্থা মাল ফেনাব তোৰ কেছটো মানে এনেকেহে মিলালি মানে তই ন এইবিলাক একো নহয় তাইক যে আজিৰ পৰা ডিষ্টাৰ্ব নকৰিবি বুজিছ মই যাওঁ এতিয়া তহঁত বহ ডিষ্টাৰ্ব আৰম্ভ হ'বহে চব হৈ থাকিব চব হ'ব ৰাতিলে আজি মালা গোটাবি নেকি পাৰি মালা খাওঁ ন বহুদিন খোৱা নাই আৰু কেলা মালৰ নিচাত যদি সেইদিনাখন পোৱাটোক পাওঁ নহয় কেঁচি পেলাওঁ আকৌ ন ফেনাই দিবি তই এই অভি কি হ'ল ই অহা নাই যে এতিয়ালৈকে আহিব সময় হ'ল মই তাক কল কৰিছিলো কিন্তু মেডাম আহি যাব লাগে আকৌ ফোন এটা কৰিবি নেকি ফোন এটা কৰিছা আকৌ ফোন এটা কৰ এইদিন আস্থা দেখোন জেগাতে পাই গলো সৈন্যটো বয়ফ্ৰেণ্ডে বচালে আৰু আমাৰ অভি আছিল আজি কোনে বচাব কি ফটোৱামি কৰি আছা এইবোৰ চাওঁচোন আজি কোন আহে বচাবলে তহঁতৰ কিহৰ সদায় এইবিলাক তোক এবাৰ দুবাৰ কথা ক'লে বুজি নাপাও কি ভাল লাগিল আজি তই এজনী ছোৱালীৰ কাৰণে আমাৰ ইমান সৰু বন্ধুত্বটো তই ভাঙি দিলি নহয় তহঁতক মই সেইদিনাখনো বুজাইছো আজি আকৌ তহঁতে এইবিলাক কিহৰ মানে অভদ্ৰামি হ'ব ভাই তই এতিয়া তোৰ ৰাস্তাত যা আমি আমাৰ ৰাস্তাত যাওঁ গম পাইছা গম পাই গলো ছোৱালী তই খাব আজি তোৰ ৰাস্তাত আজি আমি আমাৰ ৰাস্তাত হ'ব যা তোৰ নিচিনা বন্ধু নহ'লে একো নাই দিয়া ইহঁতক বুজাই লাভ নাই বুজিছা ইহঁত তেনেকুৱাই ঠিকে আছে তোমাৰ নাম্বাৰটো দিব পাৰিবানে মোৰ নাম্বাৰটো লোৱা
হেল্ল' ক'ত আছ তই মই পাৰ্কত আছোঁ তই পাৰ্কলৈ আহচোন দেৰি নকৰিবি সোনকালে মই পাৰ্কতে বহি আছোঁ পতা ইমান জল্দি মাতিলি যে ক'ত আছিলি তই ইমান সময় মই অকণমান ওলাই গৈছিলোঁ বোলো যে ইমান টাইম ফোন কৰিছ ফোনটো কিয় ৰিচিভ কৰা নাইকিয়া তই মোৰো কাম কিছুমান থাকে তই ফোনটো ৰিচিভ কৰিব পাৰ ন পোৱা নাই জানো মই তোক কাম কৰি আছিলোঁ বুলি তই যিমান কাম কৰি দিলে ফোনটোতে এবাৰ ৰিচিভ কৰিব পাৰ কিমানবাৰ ফোন কৰিছ চাচোন ফোনটো তোৰ চাইলেণ্ট কৰি থৈছোঁ সেইকাৰণে গম পোৱা নাছিলোঁ তই ক'ত আছিলি ইমান সময় তোক পোৱা নাই জানো মই ক'ত আছিলোঁ কাম কৰি আছিলোঁ ঘৰত ইমান সময় লাগে নেকি আহোঁতে তোৰ লগত মই কথা পাতি থাকিব নোৱাৰোঁ মোবাইলটো দে কি চাওঁ ফোনটো দিবলৈ কৈছো নাই তোক কি চাওঁ সেইটো ক চাওঁ মই ফোনটো দে ফোনটোত একো নাই দিবলৈ কৈছো না ফোনটো দে ফোনটোত একো নাই বুলি ক'লে কি বুজ তই তোক ফোনটো মই দিব কৈছো ফোনটো চাওঁ মই দে ফোনটো দে দিবিনে নোৱাৰো একো নাই ফোনটোত একো নাই তোৰ কি মোৰ ওপৰত বিশ্বাস নাই নেকি বহচোন বহ নাই কচোন তই বহচোন এয়াই ক'বলৈ তই মোক তোক বহিব কৈছে বহ তই তোক বহিব কৈছে বহ তোক কি হৈছে সঁচাকৈ কচোন একো হোৱা নাই মোৰ তই কিয় মই তেনেকুৱা কামত আছিলোঁ মোৰ কাম কৰিছিলোঁ ঘৰত কিছুমান কাম থাকে তই কিয় দুদিনমানৰ পৰা কিয় তেনেকুৱা ক'বলৈ লৈছে তোক মই তোক কেইবাৰ ক'ব লাগে একো হোৱা নাই মোৰ হৈছে যদি তোৰ হৈছে মোৰ একো হোৱা নাই মোৰ একো নাই কি হৈছে সঁচাকৈ কচোন কি হৈছে কচোন চা মোৰ তোৰ লগত আৰু থাকিবলৈ মন নাই ইমান সন্দেহ কৰাৰ পিছত মই আৰু তোৰ লগত থাকিব নোৱাৰোঁ থাক ভালকৈ থাক আৰু শুন মোক আজিৰ পৰা কণ্টেক্ট একো নকৰিবি বুজিলি নহয় শেষত এটা কথা শুনি যা জীৱনত ৰুক্মিণী বহুত পাম কিন্তু ৰাধা হিচাপে তইয়ে থাকিবি চিৰ জীৱন শুন বিপদৰ সময় যেতিয়াই বিচাৰ তেতিয়াই পাবি মই আছোঁ ৰ'বাচোন মোৰ মাথাটো একদম বেয়া হৈ আছে মই তোমাক পাছত ফোন কৰি আছোঁ একো হোৱা নাই মই পিছত ফোন কৰিম নহয় তোমাক মই তোমাৰ পাৰ্কৰ সন্মুখতে আছোঁ ঠিক আছে